গানেতি গুয়ানা ও মা এ হাত বুলাই দিয়ানা ও মা ফুল হেরালে কেরিবা বিচাৰি আনি দিয়ানা মই ঘুম পৰা নাই ও মা বুকুখন বিষাইছে ও মা গানেতি গুৱানা ও মা হাত বুৰাই দিয়ানা কোনেনো দিব মচি মোৰ চকু পানী কোনেনো কবহি তেজি মলাত কাহিনী কোনেনো দিব মচি মোৰ চকু পানী কোনেনো কবহি তেজি মলাত কাহিনী মোৰো ভোক লগা নাই ও মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলে বুকুখন বিষাইছে ও মা এ গানেতি গুৱানা ও মা হাত বুলাই দিয়ানা ও চেনেহৰে মুখনি কতেনো লুকাই ৰল সোণবৰণীয়া হাঁহিতি কেনিনো হেৰাই গ'ল চেনেহৰে মুখনি কতেনো লুকাই ৰল সোণবৰণীয়া হাঁহিতি মই বিচাৰি ফুৰিছো ও মা তোমাক জৰুৱা জুই ঘূৰা মই দৌৰি ফুৰিছো জানা
ধন্যবাদ প্ৰত্যেকগৰাকী মাতৃ ছাত্ৰ ছাত্ৰীলৈ এই গানটো ডেডিকেট কৰিলোঁ আৰু আপোনালোকৰ বাবে গীতটো গালোঁ প্ৰতিগৰাকী মাতৃক শ্ৰদ্ধা জনাইছোঁ এগৰাকী মাতৃয়ে 9 মাহ 9 দিন গৰ্ভত ৰখাই নহয় এটা সন্তানক লালন পালন কৰাৰ পৰা ডাঙৰ দীঘল কৰালৈকে স্কুলত যোৱা থোৱা মেট্ৰিক পাছ নকৰালৈকে তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ তাৰপিছত এটা চাকৰি নিদিয়ালৈকে মাকৰ শান্তি নাই আৰু এই মাগৰাকী যে শান্তি নাই তাৰ কাৰণেই সেই কথা ভাবিয়েই আচলতে প্ৰতিগৰাকী মাতৃৰ সেই ত্যাগক স্বীকাৰ কৰি এই গীতটো আবাহন থিয়েটাৰৰ মই মা ছোৱালী নাটকৰ বাবে সৃষ্টি কৰিছিলোঁ আৰু জুবিন দাই কণ্ঠদান কৰিছিল আৰু আপোনালোকে আদৰি ল'লে বহুত মৰম দিলে অসমৰ এটা জনপ্ৰিয় গীতত আপোনালোকে সন্নিৱিষ্ট কৰি তাৰ কাৰণে আপোনালোকৰ কাৰণে এটা হাত চাপৰি দিব লাগে সকলোৰে কাৰণে আৰু প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকে শৈক্ষিক দিশটোক যি ধৰণে আমাৰ এই বৃহত্তৰ গীতাৰগ অঞ্চলত আপোনালোকে বজাই ৰাখিছে লগতে মই ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত আৰু ভাল ভাল ফলাফল আপোনালোকে কঢ়িয়াই আনক আমাৰ গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বাবে সুনাম কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ আৰু মই আপোনালোকৰ ওচৰৰে এতিয়া বাসিন্দা ময়ো গীতানগৰতে থাকোঁ গুৰুকুল স্কুলৰ কাষতেই আৰু প্ৰতিটো অনুষ্ঠানত সদায় আপোনালোকৰ লগত এনেকৈ থাকিম সহযোগ কৰিব ধন্যবাদ